বৰ্তমান আছোঁ দোকানত আৰু যিহেতু সিদিনা কৈছিলোঁ যে মোৰ তাত এখন এল্টো আছে 2019 20 হয় আৰু সেইখন গাড়ী বিক্ৰী কৰা হ'ব। তো আপোনালোকক দেখাই দিম সেইখন গাড়ীখন। আৰু চলিছে মাত্ৰ কিমান জানে না আপোনালোকে? তো বেছি চলা নাই, 43,803 কিলোমিটাৰ চলিছে, ৰানিং হৈছে। তো 5 বছৰ মোটামুটি ৰানিং চলি আছে। তো বেছি চলা নাই সেই হিচাপে, আৰু গাড়ীখনো ইমান ধুনীয়া কণ্ডিশ্যন হৈ আছে। তাৰমানে কি, আৰু আগৰ এটা সৰু ক্ৰেছ আছে, সেইটো কৰি দিয়া হ'ব। আৰু বাকী চবখিনি আছে, যিখিনি কৰিব লগা কাম আছে চবখিনি কৰি দিয়া হ'ব। আৰু বাকী একো কৰিব লগা নাইয়ে, যিখিনি আছে আজিলৈকেও ইঞ্জিন খোলা নাই বা সেই কৰা নাই, চিল ইঞ্জিন আছে পূৰা একদম সম্পূৰ্ণ। আৰু আপোনালোকে গাড়ীখন যদি লয়, আপোনালোক যদি লাগে কোনোবাক, তো আপোনালোকে চাব পাৰে, চাই কিনে ভালকৈ চাব পাৰে, চলাই চাব পাৰে, চলাই চাই কিনে ভালকৈ চাই কিনে আপোনালোকে দাম দৰ কৰিব পাৰে। আৰু গাড়ীখন আছে মোৰ হাতত, আপোনালোকক যদি লাগে যোগাযোগ কৰিব, যোগাযোগ নাম্বাৰটোতো দিয়া থাকিব, তো আপোনালোকক যোগাযোগ কৰিব পাৰে। আৰু এইখন গাড়ী হৈছে 2020 হয়। আৰু গাড়ীখন খুব ৰানিং কম হৈছে, যিহেতু বেছি অহা যোৱা গাড়ীখনত বেছি সেই নকৰে, সেইটোৰ কাৰণে। তো এতিয়া গাড়ীখন বিক্ৰী কৰা হ'ব, আপোনালোকক যদি লাগে তেনেহ'লে যোগাযোগ কৰিব। আৰু গাড়ীখনৰ আপোনাক সম্পূৰ্ণ এটা ভিডিঅ' দেখাই দিম, ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ক'ব দে গাড়ীখন কেনেকুৱা লাগিল। আৰু এইখনে হৈছে গাড়ী, সেইখন যিখন আপোনালোকক দেখুৱাই আছোঁ। তো এইখন এল্টো 800 হয়, 2020 হয়। তো আপোনালোকে চাওক ভালকৈ, আৰু ৰিভিউটো চাওক, আৰু ৰানিং কিমান হৈছে আপোনালোকক, জেনুইন ৰানিং কিমান হৈছে আপোনালোকক দেখি আছোঁ। আপোনালোকে চাব, চাই কিনে তাৰপিছত বুজি পাব দে কিমান ৰানিং হৈছে, কি হৈছে। আৰু আপোনালোকক যদি লাগে তেনেহ'লে যোগাযোগ কৰক। আৰু এইটো নাম্বাৰ মোৰ নাম্বাৰটোতে দিয়া আছে, যোগাযোগ কৰিব। আৰু সোনকালতে যোগাযোগ কৰিব। ইয়াৰ আগতে বাইক এখন দিছিলোঁ, বাইকখন দিয়াৰ পিছত তাৰে 2 দিন পিছতে বিক্ৰী হৈছে। আৰু তাৰে আগতে একদিন মই এখন ৱেগেনাৰো দিছিলোঁ, সেইখনো বিক্ৰী হ'ল। তো এইখনো আজি আহিছে। তো কোনোবাই নহয় কোনোবাই ল'ব। এই যে আপোনালোকক মানে কি, যিমান পাৰোঁ সোনকালতে ৰিভিউটো দিব খুজিছোঁ। তো আপোনালোকে চাব, চাই কিনে হেৰি কৰিব। কথা হ'ল কি, ভাল গাড়ী কম দিনত মানে কি 2-1 দিনতে ওলাই যায়, সেইটোৰ কাৰণে। আৰু এনেকুৱা গাড়ী খুব কম ওলায়, সেইটোৰ কাৰণে। তো সেইদিনা লগৰ চলিৰে গাড়ী এখন আছিল, সেইখনো হ'ল। আৰু এইখনো মোৰ লগৰ ল'ৰাৰে হয়। তো আপোনালোকক যদি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ দাম মিলিলে আমি সেই কৰিম, আপোনালোকে যোগাযোগ কৰিব, তাৰপিছত দামটো কম। তাৰমানে এনেকৈ ডাইৰেক্টলি দামটো ক'লে গ'লে কিছুমানে ভাবে ইমান দাম খুজিছে বা ইমান, আৰে ভাই গাড়ীখনতো চাব লাগিব না। তো ছেকেণ্ড গাড়ী কি ধুনীয়া হৈ আছে, কণ্ডিশ্যনটো চাব লাগিব। কণ্ডিশ্যন চাওক আপোনালোকে, পচন্দ হওক। তাৰপিছত আৰু দামটো আপুনি মই ক'লোঁ বুলিয়ে যে আপুনি শুনি কিনে হেৰি কৰোঁ, আপোনালোকে গাড়ীখন আহক, চাওক, চাই কিনে তাৰপিছত যদি পচন্দ হয় দাম দিলে হ'ল, যদিও পচন্দ হয় চাই একো নাই, চাই কিনে গুচি গ'লে হ'ল, মোৰ নোৱাৰি কি আছে। তথাপিও আপোনালোকক কম যে গাড়ীখন আহি চাব, চাই যদি আপোনালোকক যদি লগা আছে গাড়ী, তেনেহ'লে আপোনালোকে আহি চাব, চাই কিনে তাৰপিছত টেষ্ট ড্ৰাইভ লওক, আমিও থাকিম লাগে। আৰু আপোনালোকে যদি ভাবে দে মেকানিকেল আনি কিনে চাম, মেকাৰ য'তে নহওক, আপুনি য'তে কওক দে আমি অমুকত মেকাৰৰ তাতে দেখুৱাব খোজোঁ, একো নাই, লৈ যাম আমি। আপুনি ভালকৈ খুলি ভাঙি চাব পাৰিব, যি আছে আপুনি ইঞ্জিনৰ যিকোনো বস্তুৱে চাব পাৰে, চবখিনি একদম হেৰি আছে, চিল আছে। তো আপোনালোকক লাগে যদি আপোনালোকে যোগাযোগ কৰিব। আৰু এনে টাইম পাছৰ কাৰণে কিছুমানে ফোন মাৰে বা হেৰি কৰে, সেইটোৰ কাৰণে নকৰোঁ। যিবিলাকে ল'ম বুলি ভাবি আছে সেইবিলাকৰ কাৰণে কৈছোঁ যে আপোনালোকক যদি লাগে সোনকালে যোগাযোগ কৰিব। কাৰণ কিয় বিক্ৰী হোৱাৰ পিছত ফোন মাৰি থাকিলে দিগদাৰ হয়। তো সেইকাৰণে সোনকালতে কৈছোঁ, যিমান পাৰে সোনকালতে আপোনালোকে ভিজিট কৰক। আৰু হ'ল চাওক, গাড়ীখন চাওক, টেষ্ট ড্ৰাইভ কৰি চাওক। টেষ্ট ড্ৰাইভ কৰি চোৱাৰ পিছত আপোনালোকৰ যদি পচন্দ হয়, তাৰপিছত দাম দৰটো আৰু কি আমি খোজাবতেতো নাপাওঁ। আৰু চাৰ পিছতহে আপোনালোকক পচন্দ হোৱাৰ পিছত দাম দৰ মিলিলে আপোনালোকে ল'ব, আৰু নহ'লে নাই। তো আজিলৈকে আমি লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱাই নতুন বা ছেকেণ্ড গাড়ীৰ আপডেট দি থাকিম, আৰু ডেইলি ব্লগ দি থাকিম। তো চাই থাকিব। আৰু ডেইলি ব্লগ আছে। আৰু বৰ্তমান নতুন এটা চেনেল খুলিছোঁ। তো আগৰ চেনেলটোতো ডিলেট হৈয়ে গ'ল, সেইটোৰ কাৰণে। তো বৰ্তমান ইউটিউব চেনেলটোৰ নাম হ'ল যে MG নিচান। তো আপোনালোকে যাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈকে লগ পাইছোঁ নেক্সট ব্লগত। চলো বাই।